নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নিজৰ চেনেল জ্ঞান এক্সপ্ৰেছত স্বাগতম। আজিৰ ভিডিঅ'ত আমি আপোনালোকক লৈ যাম ভাৰতবৰ্ষৰ অন্যতম ডাঙৰ উৎসৱ দুৰ্গা পূজাৰ বিষয়ে। এই উৎসৱ কেৱল ধৰ্মীয় নহয়, কালচাৰেল, ছ'চিয়েল আৰু হিষ্টৰিকেল দিশৰ বাবে বিশেষ। দুৰ্গা পূজা ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰাৰ সৈতে জড়িত। শাস্ত্ৰৰ মতে দেৱী দুৰ্গাৰ সৈতে মহিষাসুৰৰ বিনাশৰ বাবে প্ৰতাপ দেখুৱালে। পুৰাণত বৰ্ণিত আছে, মহিষাসুৰ এক আদম্য দৈত্য আছিল। দেৱী শক্তি, ত্যাগ আৰু বীৰত্বই তেওঁক পৰাস্ত কৰিছিল। এই বিজয়ক স্মৰণ কৰি প্ৰতি বছৰে পূজা অনুষ্ঠিত হয়। দুৰ্গা পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়, এয়া এছামিজ, বংগালী আৰু বিভিন্ন ৰাজ্যৰ কালচাৰেল আইডেণ্টিটিৰ এক অংশ। লোকৰ কাহিনী, নৃত্য, সংগীত আৰু নাট্যৰ মাজেৰে উৎসৱ উদযাপন হয়। পৃথিৱীৰ সকলোৰে বাবে এই উৎসৱ সংঘবদ্ধতা, আশা আৰু শক্তিৰ প্ৰতীক। উৎসৱৰ সময়ত মণ্ডপ সজা হয়, পূজা কৰা হয় আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। সপ্তমী, অষ্টমী, নৱমী আৰু বিজয়াদশমী বিশেষ দিন। ভক্তসকলে পুষ্প, ফল আৰু অন্যান্য উপহাৰ অৰ্পণ কৰে। অসমত বিশেষকৈ নগাঁও, শিৱসাগৰ, গুৱাহাটীত উৎসৱ বহুত ধুমধামেৰে পালন কৰা হয়। দুৰ্গা পূজাই মানুহক শক্তি, সাহস আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰেৰণা দিয়ে। বিশ্বাস আছে, যিসকলে বিশ্বাস আৰু ভক্তিলৈ পূজা কৰে তেওঁলোকৰ জীৱনত অশুভ শক্তিৰ পৰস্তি হয়। এই পূজাৰ মানৱ জীৱনৰ দৈনিক আৰু আধ্যাত্মিক মূল্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বন্ধুসকল, দুৰ্গা পূজা হৈছে আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশ্বাসৰ এক মহৎ প্ৰতীক। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জ্ঞান এক্সপ্ৰেছৰ সৈতে থাকক আৰু আগলৈ আমি এনে গুপ্ত ইতিহাস, উৎসৱ আৰু আধ্যাত্মিক কাহিনী আপোনালোকৰ বাবে অনা অব্যাহত ৰাখিম।